Good morning everyone and welcome back to my channel. আজি day 1 of 100 vlogs. মই এটা oath লৈছো this time then I will give 100 vlogs of knowledge. মোৰ আজি এই vlogটোত আমি ডিসকাস কৰিম যে অসমত ভাল highest paid job আৰু job security থকা job কি আছে apart from government jobs. So আজি আমি কথা পাতিম highest paid job in Assam. Number 1 আপুনি banking select কৰিব পাৰে. Number 2 finance ত যাব পাৰে. Number 3 আপনি অটোমোবাইলত যাব পাৰে. Number 4 আপনি ইনভেষ্টমেন্টত যাব পাৰে. And the number 5th is ইলেক্ট্ৰনিক মিডিয়ামত যাব পাৰে আপুনি. So ইয়াৰে মাজত মই এটা বস্তু ডিসকাস কৰিম আপোনালোকক. সদায় জব সিলেক্ট কৰোঁতে সদায় দুটা বস্তু চাব. এইটো হৈ গ'ল অন ৰোল আৰু অফ ৰোল. অন ৰোল কি হয় আৰু অফ ৰোল কি হয়? অন ৰোল হৈ গ'ল আপুনি ডাইৰেক্ট জয়েন কৰিছে এটা কোম্পানীত, মানে তাত কোনো মিডিয়েটাৰ নাইকিয়া, মাজৰ মিডিল পাৰ্সনটো নাইকিয়া, মাজত যিজন মানুহ থাকে বা মাজত যিটো কোম্পানী থাকে সেইটো নাথাকে। সেইটো কোম্পানীটোৰ কোনো কন্ট্ৰেকচুৱেল বেচিছ নাথাকে, যাৰ কাৰণে আপুনিও কন্ট্ৰেক্টত জয়েন নকৰিব। সেইটো হৈ গ'ল অন ৰোল জব। আৰু দ্বিতীয়তে হৈ গ'ল সেইটো অফ ৰোল। অফ ৰোল ইন দ্য চেন্স আপুনি কোনোবা এটা কোম্পানী জয়েন কৰিছে, XYZ কোনোবা এটা কোম্পানী জয়েন কৰিছে, সেই কোম্পানীটোৱে ABC বোলা কোম্পানী এটাৰ লগত টাই আপ কৰিছে। সেই কোম্পানীটোৱে ডিসাইড কৰিব যে আপুনি সেই কোম্পানীটো যে জয়েন কৰিব, সেই কোম্পানীটোত আপুনি কন্ট্ৰেকচুৱেল বেচিছত জয়েন কৰিব। যিহেতু আপুনি XYZ ত জয়েন কৰা নাই, আপুনি জয়েন কৰিছে ABC, সেইকাৰণে আপুনি ABCকহে ৰিপৰ্ট কৰিব, যাৰ ফলত আপোনাৰ কোনো প্ৰমোশ্যন নহয়, আপোনাৰ বহুত টাইম লাগি যাব। এজ পাৰ মাই এক্সপিৰিয়েঞ্চ মই কৈ দি আছোঁ, মোৰ আজি 9 বছৰ এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত মই আপোনাক কৈ আছোঁ যে আপুনি ষ্টাক হৈ যাব সেইটোত। তো আপুনি প্ৰমোশ্যন নাপাব, আপুনি এক্সপিৰিয়েঞ্চ কালেক্ট কৰিব পাৰিব, কিন্তু আপুনি XYZৰ কোম্পানী আণ্ডাৰত আপুনি এক্সপিৰিয়েঞ্চ নাপাব, আপুনি পাব ABC কোম্পানী আণ্ডাৰত এক্সপিৰিয়েঞ্চটো। তো সেই বস্তুটো সদায় লক্ষ্য ৰাখি পেলাইহে জয়েন কৰিব। প্ৰথমে মই আপোনাৰ লগত ডিছকাছ কৰিলোঁ হাইয়েষ্ট পেড জব কি আছে। এতিয়া মই ক'ম যে আপুনি কেনেকৈ চিলেক্ট কৰিব যে আপুনি কোনটো জবত যাব, আৰু দ্বিতীয়তে হ'ল আপুনি জবটো পাব কেনেকৈ। চ' সেই দুটা কনফিউজন সদায় চবৰ মাজতে থাকে, স্পেচিয়েলি আমাৰ আছামত এই কনফিউজনটো থাকে যে আমিতো এতিয়া পঢ়ি লৈ পেলাই আমি আগন্তু কৰিম কি, যিহেতু জব কৰিম বুলি ভাবি ল'লোঁ। গভৰ্ণমেণ্ট হওক নহওক ছেপাৰেট থিং, আমি এতিয়া প্ৰাইভেটত যাব বিচাৰিছোঁ। তো প্ৰাইভেটত জানো স্ক'প আছেনে নাই? আছে। আজিকালি এনেকুৱা পেকেজ লৈ পেলাই মানুহ জইন কৰি আছে, মানুহ কাম কৰি আছে, আপুনি ইমেজিনো কৰিব নোৱাৰিব। 24 লাখ, 30 লাখ, 35 লাখ তেনেকুৱা পেকেজ লৈ বাহিৰৰ পৰা কিছুমান মানুহ অসমলৈ আহি পেলাই জব কৰি আছে। তো আছে কিছুমান অপৰচুনিটি আছে, সেইবোৰ ল'ব জানিব লাগিব। তো মই আপোনাক যেনেকৈ ক'লোঁ, এতিয়া অসমত আপুনি কি জব আছে যোনটোত আপুনি জইন কৰিব, যিহেতু IT ছেক্টৰ নাই অসমত। চ' মই আপোনাক এতিয়া ক'ব বিচাৰিছোঁ কেনেকৈ জইন কৰিব। আপুনি সদায় এখন ধুনীয়া ৰিজিউমি বনাব, ভাল ৰিজিউমি বনাব, যিখন ৰিজিউমি বহুত এট্ৰেক্টিভ হয়। ৰিজিউমিখন দেখাত লাগিব লাগে যে নাই এইখন ৰিজিউমি মানে চিলেক্ট কৰিম। ৰিজিউমিখন হোৱাৰ পিছত এতিয়া আপুনি মাইণ্ডটোত সদায় কাম হ'ব, অলপ কাম হৈ পেলাই চিন্তা কৰিব যে মই কোনটো জবত যাব লাগে। নিজক সুধিব সদায় যে আপুনি বেংকিঙৰ কাৰণে বনিছে নে, আপুনি ফিনেন্সৰ কাৰণে বনিছে নে, আপুনি অটোমোবাইল ছেক্টৰৰ কাৰণে বনিছে নে, আপুনি মেডিচিনৰ কাৰণে বনিছে। তো সদায় আপুনি নিজক সেই প্ৰশ্নটো সুধিব, সেই কুৱেশ্যনটো সুধিব। কিন্তু আল্টিমেটলি এটা বস্তু সত্য হয়, চবতে আপুনি চেলছ কৰিব লাগিব। আপুনি যদি মেডিচিনত যায়, মেডিচিনতো চেলছ কৰিব লাগিব, ন' ডাউট। মই ইয়াৰ পিছতো আহিম। এতিয়া আৰু এটা ফেক্টৰ টাইপ, সেইটো হ'ল অপাৰেশ্যনেল এক্টিভিটি, অপাৰেশ্যনেল জবছৰ। কিন্তু মেক্সিমামৰ এইটো ডাউট এটা থাকে যে অপাৰেশ্যন বহা চিটিং জব, 100 of 200 মেইলছ মেছেজ আহি থাকে, চিটিং জব আছে নেকি, চিটিং জব আছে নেকি। তো চিটিং জব সেইটো বস্তুটোৰ ক্ষেত্ৰতো আহিম মই। চিটিং জব কি হয়, কি হয়, তাত কিবা গ্ৰোথ আছেনে নাই। এতিয়া মই হাইয়েষ্ট পেড জবৰ কথা কৈ আছোঁ, তাত মই চেলছৰ কথা কৈ আছোঁ, তাততো মই অপাৰেশ্যন ৰিগাৰ্ডিং একো কোৱা নাইকিয়া। চ' সেইটো কনফিউজন হয়। মই সেইটো ক্ষেত্ৰত মই লাগিলে এক্সট্ৰাকৈ এটা ভিডিঅ' বনাই দিম, চিটিং জবত কি গ্ৰোথ আছে, চিটিং জবত কি গ্ৰোথ নাই, এডভান্টেজেছ তাৰ ডিছএডভান্টেজেছ, মই সেইটো এটা ছেপাৰেট ভিডিঅ' বনাই ক'ম। এতিয়া মোৰ পইণ্টটো হৈ গ'ল, আপুনি সদায় চিলেক্ট কৰিব যে আপুনি কোনটো জবত যাব বিচাৰে। আপুনি চালে নাই, মই এতিয়া জইন কৰিম, মোৰ ফেভৰেট হয় বেংকিং। কাৰোবাৰ ফেভৰেট থাকে বেংকিং, পাৰচেপশ্যনটো ডিফাৰেণ্ট থাকে বেংকিঙত। তো ইনিচিয়েলি আজিকালি বস্তুবিলাক অৰিয়েণ্টেশ্যন অলপ বেলেগ চেঞ্জ হৈ গৈছে, আগৰ নিচিনা নহয়। আগত যিবোৰ ষ্টাৰ্ট হৈছিলে যেতিয়া বেংকিং ইণ্ডাষ্ট্ৰিটো বহুত ডিফাৰেণ্ট আছিল, আজিকালি সেইটো নহয়। আজিকালি আপুনি বেংকিঙতো চেলছ কৰিব লাগিব। চেলছ আপুনি মাৰ্কেটত যাব লাগিব, মাৰ্কেটিং এক্টিভিটিজ কৰিব লাগিব, আপুনি হাই ভেলু ক্লাইণ্টছ লগ কৰিব লাগিব, আপুনি ডিফাৰেণ্ট টাইপছ অফ কাষ্টমাৰ ভিজিট কৰিব লাগিব, টাইম দিব লাগিব। তাৰপিছত আপুনি চেলছত সোমাই পৰিব লাগিব যদি আপোনাক এটা ভাল পেকেজৰ চাকৰি লাগে। ফাৰ্ষ্ট থিং আপুনি আপোনাৰ মাইণ্ডছেটটো বনাব লাগিব যে নাই মই এইটো জব জইন কৰিম। তাৰপিছত আপুনি আপোনাৰ ৰিজিউমিখন বনালে। থাৰ্ডলি আপুনি ইণ্টাৰভিউৰ কাৰণে আপুনি যাব লাগিব, নিজে যাব লাগিব। কোনো আপোনাৰ কাৰণে আপোনাক ইনভাইট নকৰে। য়েছ, কিছুমান প্লেটফৰ্মছ থাকে, আপুনি naukri.com, তাৰপিছত আপোনাৰ shine.com, তেনেকুৱা কিছুমান আপুনি ইণ্টাৰনেটৰ যোগেদিও আপুনি LinkedIn এইবিলাক আছে, এইবিলাকত আপোনাৰ নিজৰ ৰিজিউমিখন ফৰৱাৰ্ড কৰিব পাৰে। তাৰপাছত আমি কিছুমান ধৰি লওক
আই উইল শ্বেয়াৰ মাই কণ্টেক্ট নাম্বাৰ অলছ'। আমিও কিছুমান ৱাক ইন ইণ্টাৰভিউ কৰোঁ, তো তেনেকুৱা কিবা কিছুমান আমি এডভাৰটাইজমেণ্টো প্ৰভাইড কৰোঁ। চ' তেনেকুৱা এটা এডভাৰটাইজমেণ্ট যেতিয়া আপুনি পাব, পেপাৰ্ছত আপুনি চাব পাৰে, আছাম ট্ৰিবিউনত চাব পাৰে, আপুনি ভাল ভাল কিছুমান পেপাৰ্ছত আমাৰ এডভাৰটাইজমেণ্ট কিছুমান আহে। তো সেইবিলাক এডভাৰটাইজমেণ্টৰ বেচিছত আপুনি কি কৰিব পাৰে, ৱাক ইন ইণ্টাৰভিউত যাব পাৰে। চ' ৱাক ইন ইণ্টাৰভিউত যেতিয়া যাব, আপুনি যিমান ইণ্টাৰভিউ দিব, যিমান বেছি আপুনি ইণ্টাৰভিউৰ কাৰণে আপুনি আগুৱাই যাব, তিমান আপোনাৰ কমিউনিকেশ্যন স্কিলটো ভাল হ'ব। যিমান আপোনাৰ কমিউনিকেশ্যন স্কিলটো ভাল হ'ব, আপুনি তিমান শিকিব পাৰিব। আপোনাক যিমান কুৱেশ্যন সুধিব, আপুনি সেই কুৱেশ্যনছবিলাক ক্ৰেক কৰিব পাৰিব। তাৰপিছত কি হ'ব, আপুনি যেতিয়া ইণ্টাৰভিউ ওপৰত ইণ্টাৰভিউ দি গৈ থাকিব, আপুনি এটা টাইমত পাৰফেক্ট হৈ যাব ইণ্টাৰভিউ ক্ৰেক কৰাত। চ' তাৰপিছত এবাৰ আপুনি ভৰিখন সোমাই দিয়াৰ পিছত আপোনাৰ আৰু টেনশ্যন নাই। এবাৰ ভৰিখন সোমাই দিয়াৰ পিছত আপুনি শিকিব পাৰিব। যিহেতু ফ্ৰেছাৰ হয়, ফ্ৰেছাৰ থকাৰ অৱস্থাত বহুত ডিফিকাল্টি ফেচ কৰা যায়। মানুহে সোধে এক্সপিৰিয়েঞ্চ হয়নে নহয়। এতিয়া এক্সপিৰিয়েঞ্চ হ'ব কাৰণেতো কামটো পাব লাগিব। চ' সেইকাৰণে কৈছোঁ, আপুনি আল্টিমেটলি আপোনাৰ ৰিজিউমিখন ধুনীয়া বনাব, আপুনি নিজকে গ্ৰুম কৰিব। যিখিনি সময়ত আপুনি ফ্ৰী থাকে, কলেজ শেষ হোৱাৰ লগে লগে আপুনি বহিব, নিজকে কুৱেশ্যন সুধিব, আপুনি গ্ৰুম কৰিব, ইউটিউব ভিডিঅ' চাব। এতিয়া মই মোৰ টপিকত আহোঁ, হায়েষ্ট পেড মই ষ্টাৰ্টিঙতে কৈছোঁ, হায়েষ্ট পেড জব। আপুনি মেডিচিনত যাব পাৰে, আপুনি বেংকিং ইণ্ডাষ্ট্ৰীত যাব পাৰে, আপুনি ফিনেন্সত যাব পাৰে। এই তিনিটা মই কিয় ক'লোঁ, আৰু এটা বস্তু আছে ইনভেষ্টমেণ্ট। এই চাৰিটা বস্তুত আপুনি যাব পাৰে। মই এই চাৰিটা কিয় চিলেক্ট কৰিছোঁ, বিকজ মই এই চাৰিটাত মই গ্ৰ'থ দেখিছোঁ। অট'মোবাইলটো মই জইন কৰিছিলোঁ, বহুত কম টাইমৰ কাৰণে জইন কৰিছিলোঁ। আৰু 6 নম্বৰটো হৈ গ'ল মোবাইল ফোন, যোনটো ইলেক্ট্ৰনিক মিডিয়ামৰ কথা কৈ দি আছোঁ। তাত মই দেখিছোঁ প্ৰমোটাৰ্ছ দেখিছোঁ, ছেলছ পাৰ্চন দেখিছোঁ। বাট টু বি অনেষ্ট, আজিলৈকে মই নাজানো, মে বি থাকিব পাৰে এৰিয়া মেনেজাৰ্ছ এণ্ড এবভ কোনোবা ভাল পষ্ট থাকিলে, কিন্তু এইকেইটা পষ্টত মই ইমান এটা প্ৰিফাৰ নকৰোঁ। বেংকিঙৰ ক্ষেত্ৰত মই যদি আপোনাক ক'বলৈ যাওঁ ন, তো ইনিচিয়েলি আপোনাৰ অলপ টাফ হ'ব। কিন্তু চাওক, এটা বস্তু মই কৈ দি আছোঁ, ষ্টাৰ্টিং ইজ অলৱেজ হাৰ্ড। তো ষ্টাৰ্টিংটো অলপ টাফ হ'বই। প্ৰথম কথাটো, আপুনি ফ্ৰেছাৰ থাকিব, আৰু যিহেতু আপোনাৰ এক্সপিৰিয়েঞ্চ নাথাকে, তো আপুনি ষ্টাৰ্টিং কৰিব কেনেকৈ। তো ষ্টাৰ্টিং কৰোঁতে আপুনি সদায় মাইণ্ডছেটটো বনাই ল'ব যে মই আজি যদি মই বেংকিঙত সোমাইছোঁ, তো মই ইয়াত মোৰ 200% দিম, মই মোৰ বেষ্ট দিম, যাতে মোক কোনো বিট কৰিব নোৱাৰে। ইন দ্য টাৰ্মছ অফ পাৰফৰ্মেঞ্চ। চেলেঞ্জ ল'ব, জোচত থাকিব, চেলেঞ্জ থাকিব যে নাই, মই আজি ইয়াত জইন কৰিছোঁ মানে মই এট এনি কষ্ট আই উইল উইন। চ' উইন মাইণ্ডছেট লৈ পেলাই আপুনি জইন কৰিব। ফাৰ্ষ্ট থিং মই যে ক'লোঁ, হায়েষ্ট পেড জব পাব কেতিয়া, যেতিয়া আপুনি এক্সট্ৰা অৰ্ডিনেৰী হ'ব, বেলেগতছে বেলেগ হ'বৰ কাৰণে আপুনি কি কৰিব লাগিব, আপুনি পাৰফেক্ট হ'ব লাগিব, কমিটমেণ্টত পাৰফেক্ট হ'ব লাগিব, আপুনি শিকাত পাৰফেক্ট হ'ব লাগিব, আপোনাৰ নলেজত পাৰফেক্ট হ'ব লাগিব, আপোনাৰ পিচিং পাৰফেক্ট হ'ব লাগিব, আপুনি কাষ্টমাৰক কনভিন্স কৰিব পাৰিব লাগিব। চ' বেংকিঙৰ ক্ষেত্ৰত মই এটা এক্সাম্পল দি আছোঁ আপোনালোকক। বেংকিঙত যদি আপুনি জইন কৰিলে, ইন দ্য চেন্স, তো বেংকিঙত জইন কৰাৰ পিছত আপুনি ধৰি লওক 6 মাহৰ বা 1 বছৰৰ কাৰণে আপোনাৰ টাইম পিৰিয়ড, প্ৰবেশ্যনেৰী পিৰিয়ড যিটো কয়, প্ৰবেশ্যনেৰী পিৰিয়ডত আপুনি জইন কৰিছে, তেতিয়াহে আপুনি কনফাৰ্ম হ'ব, আপুনি আপোনাৰ পাৰফৰ্মেঞ্চটো শ্ব'কেছ কৰিব লাগিব। মই কওঁ, সেই প্ৰবেশ্যনেৰী পিৰিয়ডতে আপুনি ষ্টাৰ্ট কৰি দিয়ক পাৰফৰ্ম কৰা। সেই প্ৰবেশ্যনেৰী পিৰিয়ডৰ পৰা আপুনি পাৰফৰ্ম কৰা ষ্টাৰ্ট কৰি দিয়ক। এইটো নাভাবিব যে মোক কনফাৰ্মেশ্যনৰ কাৰণে কৰিব লাগে, কনফাৰ্মেশ্যনৰ কাৰণে নহয়। আপুনি আপোনাৰ নিজৰ স্বীকৃতি, আপোনাৰ নাম, নিজৰ আইডেণ্টিটি বনাবৰ কাৰণে আপুনি লাগি যাওক। পূৰা পাগল হ'ব লাগিব, অলপ চাইকো হ'ব লাগিব কাম কৰিবৰ কাৰণে, যে মই জিকিমেই। আজি মে বি মোক টাৰ্গেট দিছে 50টা, বাট নেগেটিভ নাভাবিব। যদি মই আজি নেগেটিভ ভাবিলোঁ, মে বি মই নাপাব পাৰোঁ। যে মই ভাবিলোঁ মোৰ টাৰ্গেট হৈ গ'ল 50, মই 50 কৰোঁ, তো মই তাতছে বেছি নকৰোঁ। মোক কোম্পানীয়ে কৈছে 50টা কৰিবৰ কাৰণে, কোম্পানীৰহে প্ৰফিট হ'ব, মোৰ প্ৰফিট নহয়। এই মাইণ্ডছেটটো নানিব, কোম্পানীৰ প্ৰফিট হ'ব, 50 টাৰ্গেট ন। আপুনি আপোনাৰ বেষ্ট দিয়ক না। 3 Idiot মুভিখন আপুনিতো চাইছে, কাবি লো কামিয়াবি ঝক মাৰকে তোমাৰ পিছে আই। চ' বি কেপেবল, ছাকচেছ উইল কাম অট'মেটিকলি। তো তাৰ কাৰণে আপুনি কি কৰিব লাগিব, আপুনি আপোনাৰ যিটো প্ৰবেশ্যনেৰী পিৰিয়ডত আপোনাৰ টাৰ্গেট দিছে, আপুনি তাৰ 200-300% আপুনি কৰক না। আপুনি যিমান জল্দি শিকিব, তিমান আপোনাৰ কম বয়সত আপুনি এডভান্টেজেছবোৰ পাব নাই। যদি ফৰ এক্সাম্পল আপুনি জইন কৰিছে 23 এজত, 23 এজত আপুনি জইন কৰি আপুনি এক্সট্ৰা অৰ্ডিনেৰী পাৰফৰ্মেঞ্চ কৰিলে উইদিন 6 মান্থ। 6 মান্থত আপুনি মে বি আপোনাৰ কোম্পানী যদি ফাষ্ট ট্ৰেক প্ৰমোশ্যনৰ কোনো এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, আপুনি 6 মাহত প্ৰমোশ্যন পাই গ'ল। প্ৰবেশ্যনেৰী কনফাৰ্মেশ্যনটো আপোনাৰ দূৰতে, সেইটোতো আপুনি অট'মেটিকলি হ'ব যদি আপুনি অন ৰোলত জইন কৰিছে। তো প্ৰবেশ্যনেৰী কনফাৰ্মেশ্যনৰ কথা আপুনি চিন্তাই কৰিব নালাগে। তাৰপিছত আপুনি প্ৰমোশ্যনৰ ওপৰত প্ৰমোশ্যন ডেফিনেটলি লৈ যাব পাৰিব, যিহেতু আপুনি পাৰফেক্ট আপোনাৰ কমিটমেণ্টত। কোম্পানী ইজ সেইং টু ডু 20 এণ্ড ইউ আৰ ডুইং 100, ইউ আৰ ডুইং 150। এণ্ড এট দ্য ছেইম টাইম যদি আপুনি ভাল কোম্পানী এটাত জইন কৰে নহয়, আপুনি ইনচেণ্টিভ পাব। কিছুমান কোম্পানীত মান্থ অন মান্থ ইনচেণ্টিভ থাকে, কোৱাৰ্টাৰলি বেচিছত ইনচেণ্টিভ থাকে।
চ' সেইটোৰে আপুনি আপোনাৰ নিজৰ যিটো আদাৰ এক্সপেঞ্চেছ আপুনি ফুলফিল কৰিব পাৰিব। এনেকুৱা এক্সাম্পল আছে। ইনফেক্ট আমিও এটা সময়ত 70,000, 75,000, 80,000 মান্থলি ইনচেণ্টিভ আৰ্ণ কৰিছিলোঁ। সেইটো আমাৰ যিটো চেলাৰী নহয়, চেলাৰীটো আমি ডিছক্ল'জ কৰিব নোৱাৰোঁ। যেতিয়া জইন কৰিছিলোঁ চেলাৰী বহুত কম আছিলে, কিন্তু ভাল লাইফ জীয়াইছোঁ। কেনেকৈ? কাৰণ আই হেভ ৱৰ্ক ফৰ ইনচেণ্টিভ। চ' হায়েষ্ট পেড জবৰ ষ্টাৰ্টিং পিৰিয়ডটো মই আপোনাক ক'লোঁ যে আপুনি হায়েষ্ট পেড জব কেনেকৈ পাব, আপুনি নিজে বনাব লাগিব সেইটো। আৰু আপুনি চিলেকশ্যনটো ভাল কৰিব লাগিব, যাতে আপুনি ভাল চিলেক্ট কৰে। আপুনি যদি অনৰলত নগৈ যদি অফৰলত যায়, তেতিয়াহ'লে আপোনাৰ কাৰণে ডিফিকাল্টি হ'ব, ডিফিকাল্টিজ আপুনি ফেচ কৰিব। আপুনি অনৰলত যাব, ভাল কোম্পানীত যাব, ভাল বেংকত যাব, ৰেপুটেড বেংকত যাব, বা আপুনি কোনোবা এটা ষ্টাৰ্টিং পইণ্টত আপুনি জইন কৰিছে, ভাল এটা অৰ্গেনাইজেশ্যন যাব, য'ত আপোনাৰ কেৰিয়াৰ বনিব, য'ত আপুনি বহুত কম টাইমত আপুনি ৰাইজ কৰিব পাৰিব। চ' আফটাৰ সি 6 মাহ 1 বছৰ পাৰ কৰাৰ পিছত বাকীখিনি মই কোৱাৰ কথাই নাইকিয়া। ইউ উইল ডু ৱাণ্ডাৰ্ছ। আপুনি এটা হিষ্ট্ৰী ক্ৰিয়েট কৰিব পাৰিব। ছেকেণ্ডলি, আপুনি যদি ফুৰি ভাল পায়, আপুনি কেম্পেইনছ পাব, ধুনীয়া আপুনি কেম্পেইনছ পাব, যিবিলাকতো আপোনাৰ কি লাগিব, ডেডিকেশ্যন লাগিব, স্পিৰিট লাগিব, উইন টাইপ মাইণ্ডছেট লাগিব। আৰু সেই কেম্পেইনছবোৰ কোৱালিফাই কৰিলে আপুনি অট'মেটিকলি মটিভেট হ'ব। আপুনি ফুৰিবলৈ যাব পাৰিব, নানান দেশত যাব পাৰিব। আজি মই 4খন দেশ মই ঘূৰিলোঁ, আবু ধাবি, ডুবাই, মালয়েছিয়া। চ' আমাৰ কোম্পানীয়ে প্ৰভাইড কৰিছে, থাইলেণ্ড। চ' এইবোৰ কোম্পানী আমি ফুৰিব পাৰিছোঁ জাষ্ট বিকজ পাৰফৰ্ম কৰিছোঁ। ইজিলি একো বস্তু নাহে। চ' হায়েষ্ট পেড জব যদি মই আপোনাক ক'বলৈ যাওঁ, আপোনাক যে মই ক'লোঁ হায়েষ্ট পেড জব, এটা গুড লাইফষ্টাইল আপুনি যদি পাবলৈ বিচাৰে, তেতিয়াহ'লে আপুনি কষ্ট কৰিব লাগিব, আপোনাৰ মাইণ্ডছেটটো বহুত ষ্ট্ৰং হ'ব লাগিব, আপুনি জব চিলেকশ্যন কৰোঁতে অনেষ্ট হ'ব লাগিব, আৰু আপুনি এটা প্ৰিচাইজলি এটা ধুনীয়াকৈ কাম মাইণ্ডত বহি পেলাই আপুনি চিলেক্ট কৰিব লাগিব যে এই জবটো বেটাৰ হয়নে নহয়। আচলতে এনেকুৱা কিছুমান ট্ৰেইনিং ছেশ্যন থাকিব লাগে, যোনটো ট্ৰেইনিং ছেশ্যনত আপোনাক গাইড কৰিব যে আমি এই জবটো জইন কৰিলে আমাৰ ভাল হ'বনে নাই। জব চব ভালেই আছে, কিন্তু আপুনি চিলেক্ট কৰিব পাৰিব লাগিব ৱেডাৰ ইট ইজ অন ৰ'ল জব অৰ অফ ৰ'ল জব। ছেকেণ্ড ফৰমষ্ট ইম্পৰ্টেণ্ট বস্তু হ'ল ব্ৰেণ্ড চাব। ইনিচিয়েলি যদি আপুনি জইন কৰি আছে, ফ্ৰম মাই পইণ্ট অফ ভিউ, আপুনি যদি এটা ষ্টাৰ্টিং ফেজত আপুনি জইন কৰি আছে, সদায় ভাল ব্ৰেণ্ডত যাব, ডাঙৰ ব্ৰেণ্ডত যাব, ক্ৰেক কৰক না আপুনি। ভাল ব্ৰেণ্ড 5টামান চিলেক্ট কৰিব অসমত। আজিকালি ৰিটেইল বিজনেছত মাল্টিপল বেংকছবিলাকে প্ৰভাইড কৰি আছে। আপুনি HDFC, ICICI, এক্সিছ, য়েছ বেংক, ইণ্ডাছইণ্ড বেংক, কোনোবা বেংকত যাব পাৰে। ফাইনেন্স ৰিগাৰ্ডিঙো আহিম মই ছেপাৰেটলি। চ' ইট ইজ নট পচিবল টু ডিছক্ল'জ অল দ্য এণ্টায়াৰ থিংছ ইন ওৱান ভিডিঅ'। চ' মাল্টিপল ভিডিঅ'জ বনাব লাগিব তাৰ কাৰণে মই। চ' পইণ্ট বাই পইণ্ট যাম। আজি মই বেছিকখিনি মই বুজালোঁ আপোনাক। চ' টু বি কণ্টিনিউড। মই আজি আপোনালোকৰ ছেশ্যনটো, আজি যিটো মই ফাৰ্ষ্ট ডে 1 ব্লগ অফ নলেজ, মই এটা ওথ লৈছোঁ, মই এটা ভাবি লৈছোঁ এবাৰ 100 ভিডিঅ'জ দিম ফৰ অল মাই ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ। মোৰ অসমৰ যিখিনি মোৰ ভাল পোৱা মানুহ আছে, সকলোৰে কাৰণে এটা কনফিউজন থাকে। চ' এই কনফিউজনটো দূৰ কৰিবৰ কাৰণে মোৰ যিখিনি মিনিমাম নলেজ আছে মই এইখিনি শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। চ' দিছ ইজ মাই ফাৰ্ষ্ট ভিডিঅ'। আশা কৰোঁ আপোনালোকে লাইক ছাপোৰ্ট কৰি থাকিব মোক এনেকৈ, যাতে মই আৰু ভিডিঅ'জ দি থাকিব পাৰোঁ। থেংক ইউ।